আজি তোমালোকক কেকুৰা আৰু বগলীৰ কাহিনী শুনাম। বগলী আৰু কেকুৰা। এটা সময়ৰ কথা। এটা ফিচাৰী কাষত এটা বগলী আছিল। সি সদায় তাৰ পৰা মাছ ধৰি ধৰি খাইছিল। সেইকাৰণে মাছবোৰে তাক বহুত বেয়া পাইছিল। বগলীটো বুঢ়া হৈছে আৰু গাত জোৰ নাইকিয়া হৈছে। সি আৰু আগৰ নিচিনা হৈ থকা নাই। সি ভালকে উৰিব নোৱাৰা হৈছে। বগলীটোৱে মাছটো দেখি ধৰিবলৈ যায়, কিন্তু ধৰিবলৈ নোৱাৰে। সি পৰি যায় আৰু মাছটো তাৰ মুখৰ আগৰ পৰা জাপ মাৰি গুচি যায়, কাৰণ সি আগৰ নিচিনা হৈ থকা নাই। ভৰিকেইটা বিষাইছে মোৰ। সিফালে নাযাবা, বগলী তোমাক খাই পেলাব। চিন্তা কৰিব নালাগে, সি বহুত দিনৰ পৰা ধৰিব বিচাৰি আছে, কিন্তু পৰা নাই। চোৱা, সি উঠিবও পৰা নাই। যেতিয়া সি ধৰিবলৈ আহে, মই এনেকে জাপ মাৰি পলাও। মই বুঢ়া হোৱা কাৰণে চোন একো কৰিব পৰা নাই। মই এতিয়া কি খাম? মই দুদিনৰ পৰা একো খোৱা নাই। সি দুদিনৰ পৰা একো খোৱা নাছিল। সি নিজৰ ভোক গুচাবৰ কাৰণে বুদ্ধি এটা খটাল, আৰু বুদ্ধিটো খটাবৰ কাৰণে পুখুৰীৰ কাষত মন মাৰি বহি থাকিল। মন মাৰি থকা দেখি কেঁকুৰাটোৱে বগলীটোক সুধিলে, কি খবৰ বগলী ককাই? কি হৈছে? ইমান দুখত বহি আছা যে? কি ক'ম আৰু, এই পুখুৰীটোৰ কাৰণে এটা বেয়া খবৰ আছে। বেয়া খবৰ? কি বেয়া খবৰ? এই পুখুৰীটোত এটাও মাছ বাচি নাথাকে। ইয়াৰ মাছ খাই মই মোৰ পেট ভৰাইছিলোঁ। এটাও মাছ নাবাচে? কিয়? মানুহ দুটামান আহি পুখুৰীটো পুতি পেলাব আৰু ইয়াত খেতি কৰিব। এইটোচোন বহুত বেয়া খবৰ। ৰ'বা, মই লগৰখিনিকো জনাই আহোঁগৈ। আমাৰ এতিয়া কি হ'ব? আমি ক'ত যাম? পানী নথকাকে তোমালোকে থাকিব পাৰিবা, কিন্তু আমি মাছবোৰে নোৱাৰো। মোৰ কাম হৈ গ'ল। তাৰ কাম হোৱাৰ কাৰণে সি সিহঁতৰ ওচৰত গৈ ক'লে, ভয় কৰিবলৈ নালাগে, মোৰ গোট এটা ৰাস্তা আছে। পুখুৰী এটা জেগাত আছে, মই জানো। তাত তোমালোকে ভালকে থাকিব পাৰিবা। যদি তোমালোকে যাম বুলি ভাবিছা, মই তেতিয়া তোমালোকক কিছুমানক তাত থৈ আহিব পাৰিম। বগলী ভাই, আমাৰ গৈছো, কিন্তু মোৰ কিছুমান কথা আছে। কি কথা? মই বুঢ়া হোৱাৰ কাৰণে গাত জোৰ নাইকিয়া হৈ আহিছে। সেইকাৰণে মই তোমালোকক অলপকেহে লৈ যাবলৈ পাৰিম। ঠিক আছে, হ'ব। ঠিক আছে, হ'ব। চবেই যাবলৈ ৰাজি হ'ল, আৰু প্ৰথম দিনা বগলীয়ে 3টা মাছ ঠোঁটত লৈ উৰি গ'ল। কিন্তু সি পুখুৰীৰ ফালে উৰা নাই। সি পাহাৰৰ ওপৰত গৈ মাছকেইটা খাই পেলালে। অলপ টাইম শুই লোৱাৰ পাছত তাৰ যেতিয়া আকৌ ভোক লাগে, সি আকৌ মাছ আনি খায়। তাৰ একো কষ্ট হোৱা নাছিল। কেইদিনমান যোৱাৰ পাছত সি আগৰ নিচিনা সুস্থ হৈ উঠিল।
যেতিয়া বগলীটোৱে কেঁকুৰাটোক লৈ উৰি গৈ থাকে, পুখুৰীটো আৰু কিমান দূৰ আছে? ঐ মূৰ্খ, মইতো চাকৰ নেকি? ইয়াত ক'তো পুখুৰী নাই। তহঁতক খাবৰ কাৰণে একো বুদ্ধি কৰিলো মই। আৰু কেঁকুৰাটোৱে বগলীটোৰ ডিঙিত চেপা মাৰি ধৰে। কেঁকুৰাটোৱে বগলীটোৰ ডিঙিটো ছিঙি দিয়ে আৰু বগলীটো মৰি থাকে।